হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্ঞানোজ্জ্বল বৰ শইকীয়া। আজি মই শান্তি ভেলীত আছোঁ আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে। তো কালি ৰাতি আহিছিলোঁ, কিন্তু এতিয়া শান্তি ভেলীত ৰাতিপুৱা 6টা বজাত মই দেখাই আছোঁ যোনটো আমাৰ হোমষ্টে আছিলোঁ। হোমষ্টেটো বহুত ধুনীয়া। মোৰ বেকগ্ৰাউণ্ডে দেখিছে আপোনালোকে কিমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। মই ইয়াত অলপ পিচফুল জেগাত অকণমান আৰ্ট কৰিবলৈ আহিছিলোঁ। চ' শান্তি ভেলী পালোহি 6টা বজাত ৰাতিপুৱা। খুব বেছি এজন দুজন টুৰিষ্ট উঠিছে। দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো। এই ভিউটো হৈছে আমাৰ যোনটো হোমষ্টেত আছিলোঁ, হোমষ্টেটোৰ পৰা যোনটো ভিউ পায় এই ভিউটো। এয়া হৈছে 1800 টকীয়া যোনকেইটা টেণ্ট হয়, পাৰ পাৰ্চন 1800কৈ দিব লাগিব। পিছত আৰু যোনকেইটা ঘৰ আছে এই ঘৰকেইটাত আমি আছিলোঁ 3500 টকা 5জনত। আৰু এইটো কি হ'ল আমাৰ কিটচেন, ইয়াত কিটচেনত আছিলোঁ। মানুহ উঠিছে এজন দুজনকৈ। চ' গাইজ, এতিয়া 7টা বাজিলে, আমাৰ গোটেইকেইজন শুই আছে। ত' মই অকণমান ভেলীটো এনজয় কৰি ল'লোঁ। আপোনালোকক মই ভেলীটো দেখাই দিছোঁ। ভেলীটো যোনটো হোমষ্টেত আছিলোঁ, হোমষ্টেটো মই ভিউটো দেখাই দিছোঁ কেনেকুৱা কি হয়। খুবেই ভাল, খুবেই ধুনীয়া হোমষ্টে হয়। আপোনালোকে যদি আহে তেনেহ'লে মই নম্বৰ আৰু ইয়াত মই ভিডিঅ'টোতে দেখাই দিম। আপোনালোকে নোট কৰি পেলাই আপোনালোকে ইয়ালৈ আহিব পাৰিব। আমি আছিলোঁ 5জন। 5জনত 3500 টকা লৈছিলে, 3500 ইনক্লুডিং ব্ৰেকফাষ্ট। চ' মই দেখাই আছোঁ গোটেই ভেলীটো। চ' এইফালে এটা ধুনীয়া ভিউ পাব, ইয়াৰ পৰা চাব। এইটো আমাৰ ডাইনিং এণ্ড দ'জ আৰু দ্য কিটচেনছ। এইফালে আমাৰ গাড়ী আছে, দেখাই দিছোঁ আকৌ এবাৰ। আৰু এইটো হৈছে সেই হোমষ্টেটো যোনটোত আছিলোঁ। আপোনালোকে ইয়াত কণ্টেক্ট কৰি ডাইৰেক্ট আহিব পাৰিব। নোট কৰি লওক, ছেভ কৰি লওক, স্ক্ৰীনশ্বট লৈ লওক। আৰু এয়া চাওক কি মজা ভিউ। আজি ভাল হ'ল, ৰাতিপুৱা সময়ত বতৰটো ক্লিয়াৰ আছিলে। চ' মই অলপ পেইণ্টিং কৰি ল'ব পাৰিলোঁ। ভালে এইফালে আমি ধুনীয়াকৈ ইয়াতে শুইছিলোঁ। এইফালে চাহত শুই আছে, এইফালে ইয়াত চাওক। গে নহয় বাৰু, কিন্তু সি এনেকৈ শুৱে। মই ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিলোঁ দেই, মোৰ কাৰণে। চ' গাইজ, মই ইয়াত আৰ্ট কৰি আছিলোঁ। এখেত আমাৰ মোক ব্লগিঙত আহিছে, আহি পেলাই তেওঁ কৈছে যে আমি চিনাকি হওঁ বুলি। চ' এখেত হৈছে মিলন, কলকাতাৰ পৰা আৰু বেংগলোৰত থাকে। হাই, হেল্ল', হাই। য়েছ, চ' আমি ইয়াত শান্তি ভেলীত আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া পেইণ্টিং বনাই আছিলোঁ। মোৰ এই পেইণ্টিংটো চলি আছে। এখেত এয়া আহি পেলাই পাইছেহি। থেংক ইউ ছাৰ। থেংক ইউ, ৱেলকাম। আমি বনাই থাকোঁ তেনেকৈ। এইফালে আমাৰ এয়া এজন আহিছে শুই উঠি পেলাই, এয়া চকু মেলিবই পৰা নাই।
আৰু এইটো হৈছে টেণ্ট। আপোনালোকে ইয়াতো টেণ্ট বুক কৰি থাকিব পাৰিব। বিশেষকৈ আমাৰ যোনসকল টেণ্টত থাকিবলৈ বিচাৰে তেওঁলোক আছে। কালি টেণ্ট চাইছিলোঁ কিন্তু টেণ্টটো উপলব্ধ নাছিলে। আৰু এইটো হৈছে মোৰ ছেটআপটো, য'ত মই পেইণ্টিং কৰি আছিলোঁ। আৰু মোৰ ভিউটো হৈছে এইটো ভিউত মই পেইণ্টিং কৰিছোঁ। দুটা পাহাৰ আছে, এখন নদী আছে, মাজতে গ্ৰীনেৰী আছে, তাৰপিছত এইফালে গ্ৰীনেৰী আছে। চ' এইটোৱে মোৰ ছেটআপটো। আৰু যদিহে আপোনালোকে টেণ্টত থাকে তেনেহ'লে 1800 পাৰ পাৰ্চনকৈ দিব লাগিব, 1800 পাৰ পাৰ্চন। আৰু ভাল, বহুত দূৰৰ পৰা মানুহ আহিছে, ভাল হৈছে। আৰু ভাবি মানুহৰ ওচৰত গৈ পেলাই কি ৰখি আছে যে মুখতো বেয়া কথা নহয়, ভয় খাইছে। এইফালে আমাৰ পাৰ্চনেল চেফ। নমস্কাৰ। আপুনি কি বনাইছে ছাৰ? এই পিঁয়াজ কাটিলোঁ, জলকীয়া, আদা, ৰচুন, এয়া বিলাহী আৰু চিকেন আমি বনাম এতিয়া। হৰিণা মাংস নেকি আৰু? হৰিণা মাংস পায়, ভালকৈ চেক কৰাচোন। আচ্ছা। এইফালে আমাৰ বুলি কোনোবা এটা থাকে যে, সি চব কৰিছে কিন্তু একো কৰা নাই এতিয়া। হে এইফালে মামাই সেয়া মেগী বনাই আছে। চেফ টেষ্টি মেগী। এইটো আপোনাৰ ৰাতিৰ ভিউটো দেখাই দিছোঁ কেনেকুৱা লাগে। আৰু এটা আছে ব্লগাৰ, আৰু এটা আহি আছে। এইটো হৈছে আমাৰ ভিউটো আৰু দেখাই আছোঁ। এইটো আমাৰ টেবুল নহয়। আৰু এইটো হৈছে ভিউ। মান্দালা টপ, বহুত ধুনীয়া ঠাণ্ডা। চ' গাইজ আমি এতিয়া আহি পালোহি মান্দালা টপ। এয়া বুদ্ধ পিছফালেতো, আৰু এইফালে যোনকেইটা দেখিছে সৰুকৈ সেইকেইটাক কয় আপোনাৰ মানি বুলি। ইয়াত 108টা মানি আছে, মানে এই স্তূপ আছে চাওক, এনেকুৱা 108টা আছে বুলি কৈছে, গোটেই এনেকৈ ৰাউণ্ড কৰি পেলাই। চ' গোটেইটো দেখিব মজা। আৰু ইয়াত আহোঁতে ৰাস্তাত যোনটো ভিউ আছিলে ভিউটোও মজা, কিন্তু আমাৰ অকণমান ভুল হ'ল, ভিউটো আগতীয়াকৈ চালোঁ, তাৰপিছত এতিয়া আহি পেলাই পাইছোঁহি। দেখাই আছোঁ মই গোটেই ভিউটো ভালকৈ আপোনালোকক, ৰ'ব। এয়া হৈছে বুদ্ধ, এয়া হৈছে স্তূপা। চ' এয়া হৈছে মান্দালা টপ। আহক আৰু যাওঁ, কি চাব পাৰে চাই লওঁগৈ। ঠাণ্ডা, বহুত ঠাণ্ডা হৈ আছে এতিয়া বৰ্তমান ইয়াত। ইয়াত এনেকৈ যোনকেইটা দেখিছে এই গম্বুজকেইটা, এইটো 18, 17, 16 তেনেকৈ 108টা আছে। আৰু বুদ্ধিষ্টৰ কিবা ছেক্ৰেট হেৰি হ'ব চাগে।
এতিয়া আছোঁ চেৰগাঁৱত এয়া আপোনাৰ যোনটো দেখিছে হৰ্টিকালচাৰ হয় ইয়াত আপোনাৰ ইয়াত মাছ পোহে চ' মই দেখাই আছোঁ হা আমি যোনটো ট্ৰিপত আহিছিলোঁ সেই ট্ৰিপটো অকণমান আধৰুৱা হৈ গ'ল চ' আকৌ এবাৰ নেক্সট বাৰ আহিবলগীয়া হৈছে চ' দেখাই আছোঁ এইফালে আমাৰ ইয়াত আছে টিকেণ্ডৰ হা ব্লগাৰ লুটিং নে ফটো চটো মাৰি আছে মই দেখাই আছোঁ বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া চ' এয়া চবতে ক্ৰাউড ফিছ বনাই আছে মানে আপোনাৰ হেৰি কৰে সিহঁতি সংৰক্ষণ কৰিছে চ' এইটো ফিছটো আপোনাৰ হিমালয়ান হয় চ' ইয়াত গভৰ্ণমেণ্টৰ অৰ্ডাৰতহে ইয়াৰ পৰা মাছ মাৰিব পাৰি কিন্তু এইটো বহুত টেষ্টি বুলি কৈছে ইয়াত 4 কেজিলৈকে ক্ৰাউড ফিছ আছে এয়া ভালকৈ দেখাব পাৰিছোঁ নাই মই নাজানো কিন্তু বহুত আছে পোলাৰত ফিল্টাৰ থকা হ'লে হ'ল নে কিন্তু এয়া